বন্ধু বান্ধৱীসকল, তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিত্য পূজা অৰ্চনা কৰা হয়। বন্ধু বান্ধৱীসকল, কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বানাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ 159 কঠা আৰু 3 লেছা আছিল। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। বন্ধু বান্ধৱীসকল, কথিত আছে যে বানৰজাৰ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল আৰু মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই শিৱলিংগটোৰ উচ্চতা প্ৰায় 3.2 মিটাৰ আৰু প্ৰস্থ প্ৰায় 2.3 মিটাৰ। বন্ধু বান্ধৱীসকল, মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগসমূহৰ অন্যতম বুলি জনা যায়। বন্ধু বান্ধৱীসকল, মহাভৈৰৱ মন্দিৰৰ মুখ্য উৎসৱ হৈছে শিৱ পূজা। বন্ধু বান্ধৱীসকল, তাৰোপৰি বিবাহ, অন্নপ্ৰসন্ন আদিও এই মহাভৈৰৱ মন্দিৰত সমাপন হয়। বন্ধু বান্ধৱীসকল, এই ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত প্ৰতি বছৰে মহাশিৱৰাত্ৰি ধুমধামেৰে অনুষ্ঠিত হয় আৰু এই মন্দিৰত ভক্তপ্ৰাণ ৰাইজে মন্দিৰত ছাগলী, গৰু, পাৰ আদি দান দি মুকলি কৰি দিয়ে। বন্ধু বান্ধৱীসকল, জনা যায় যে আদিতে এই মন্দিৰভাগ শৈল নিৰ্মিত আছিল। পিছত আহোম ৰাজত্বকালত পুনৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাঙি চুৰমাৰ হোৱাত তোৰণৰ লগতেই মন্দিৰৰ বৃহৎ অংশ দ্বিতীয়বাৰলৈ নিৰ্মিত হয়। বন্ধু বান্ধৱীসকল, ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱত্বৰ ভূমিত এই মন্দিৰ নিৰ্মাণ কৰোৱা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিও নিয়োগ কৰিছিল। বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতি